हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं जाइছো हरभगत थानक। तो ভিডিওটো আৰম্ভ কৰা আপোনালোকে ভিডিওটো চাই থাকক। তো গাইস এতিয়া যাইছো গৰুগাঁও থানালৈ। এতিয়া পামে বাৰু এই পালোৱে এইটো ৰাস্তাৰে সোমাই গ'লে পাই। তো বলক গাইস এইখন এইফালে এইখন পালো গেট আৰু এখন পাম গেট, এই 2 নম্বৰখন গেট। তো এই গাড়ী ৰখাই আৰু এইবিলাক সব দোকানবিলাকে মাতি থকা মানে বিক্ৰী নহ'লে তো গাইজ এতিয়া এইখন মেইন গেট গৰুগাঁও থানাৰ ইয়ালৈ সোমাই যাওঁ। সোমাই এটা সেৱা কৰি ল'লোঁ। এতিয়া যাই ভিতৰলৈ মুখ লৈছোঁ আৰু চেনি লৈছোঁ, চাতি জ্বলাই দিলোঁ। চাতি জ্বলাই দি আৰু আপোনাৰ দেখুৱাই আছোঁ আপোনালোকক। যেতিয়া প্লেট দুখন দি আহোঁ তো বলক। তো গাইজ এইটো হৈছে মন্দিৰৰ পুখুৰীটো। এইটো পুখুৰীত কাছ ৰাখে আৰু আৰু এইটো এটা মন্দিৰ। এইডাল গাছ গামোচা বান্ধে, এই গামোচা বান্ধে গছত। আমাৰ বাৰু বন্ধা নহয়। তো গাইজ এতিয়া আহি পাইছোঁ মন্দিৰ। তো মন্দিৰ পাই সেৱা কৰিলোঁ। এতিয়া সেৱা কৰি অলপমান ফুৰি আছোঁ। কেনেকুৱা লাগছে গাইজ। এতিয়া ফটো চটো উঠো অলপ, ইনষ্টাগ্ৰামত দেখা হ'ব। এতিয়া লিংকটো মানে আইডিটো আহিছে ইনষ্টাগ্ৰামত, আপোনালোকে ফ'ল' কৰিব। তো ফটো উঠি লওঁ। তো গাইজ এইখন হৈছে নাট্য মন্দিৰ মানে ষ্টেজ, আৰু এইটো ইয়াতে জিৰণি চৰা এটা এইটো মন্দিৰ। ইয়াতে মন্দিৰ এইবিলাকো মন্দিৰ আছে কিবা কিবি। তো গাইজ বৰষুণ আহি গ'ল। তো এতিয়া গাইজ বহি আছে অলপ পিছত অহা দিব। তো হেডফোনেদি গাইজ ভিডিঅ' কৰি উঠি পৰি আছে। তো ভাগৱত পাঠ কৰিছে। তো এতিয়া আমি বহিছোঁ, চাই থাকক। তো গাইজ আগে পিছে তাতে ভাগৱত পাঠ কৰিছে। ফটো তো গাইজ এতিয়া আমি নামঘৰৰ পৰা ওলালোঁ। তো এতিয়া যাই আছোঁ আমি নামঘৰৰ বাহিৰত ঘৰলৈকে যাইছোঁ। নামঘৰত বেছি টাইম থকা নাই, সেৱা কৰি আহিছোঁ আৰু নাম শেষ হ'ল ভাগৱত পাঠ। তো এতিয়া যাইছোঁ আমি ঘৰলৈকে। ইয়াত এইবাৰ পিলপিলি কিবা নহ'বা মেজিকত উঠি ল'ম, উঠি লৈ তাৰপিছত ঘৰলৈ যাম। এইখিনি তাৰমানে খোজকাঢ়িছোঁ, কাৰণ এইখিনি যদি যাওঁ 20 টকাকৈ লাগিব। গাইজ 20 টকাকৈ মানে আমি তাত কিবা খাম নহ'লে কিনিম। তো বলক গাইজ চাই থাকক ভিডিঅ'টো। চাওক তো ৰাস্তা। তো গাইজ হৰভগত লাইনৰ অফিচ APDCL। এই চাই পুৰা একদম ঘূৰি এইটো APDCL অফিচ। এইখান কিবা দোকান চোন, বন্ধ দোকান। ইয়াৰে পৰা হৰভগৰ গোটেই লাইন যায়। আৰু এইখন হৈছে হৰভগৰ
চৰকাৰী স্কুল এইখন পীতাম্বৰ দাস এইখন স্কুল আৰু গাইজ এইটো হৈছে মহাপ্ৰভু গৰখীয়াৰ গোসাঁইৰ জন্মস্থান এইটো তাৰমানে মেইন তাৰপিছত তাতেও হৈছিল চাওক গাইজ এইঘৰ মানুহৰ এইবিলাক বগেন পেলিয়া এয়া তো গাইজ এতিয়া বল কিনবা আহিছোঁ এতিয়া স্পৰ্টছৰ দোকানত যাওঁ এই ৰাস্তা চাওঁ সৰভোগৰ তো এতিয়া গাইজ আমি আহি পালোঁ ঘৰ তো এতিয়া ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ তো বলক ভিডিঅ'টো শেষ কৰোঁ এয়া চাওক খেতি গাইজ পুৰা একদম কলৰ গাইজ খেতি কৰিছে গাইজ পুৰা একদম ঘৰুৱা সাৰ চাৰ নেৰা গোবৰ সাৰ দিছে গোবৰ সাৰ খেতি আছে পুৰা তো ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু এটা ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কমেণ্টটো কৰিব নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক তো টিল দেন টাটা বাই বাই কৰি ছাবস্ক্ৰাইব কৰবা ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰি যিটো বেল আইকনটো আছে সেইটো দাবি থৈ দিয়ক তেতিয়া ভিডিঅ' দিলে নটিফিকেশ্যন পাই যাব বাই বাই